খবৰ ভালনে? আমাৰ মায়ে মাছ বাচি আছে। এয়া মাছখিনি। মা কি মাছ পাইখিনি? মাছ। পুঠি মাছ। তুমি খাবানে? খাবা নাই ন? এইটো মাছ ভাল নালাগে কেলে আনিলা মা? এইবিলাক মাছেতো খাব লাগে। পুঠি মাছ খালে মানে যে চকুৰ কাৰণে ভাল। পুঠি মাছে আমি বাচি খাবা, অকণমান খাবা আৰু হ'ব নাই? এইবিলাক মাছেতো খাব লাগে। চোৱা পুঠি তুমি নুচুবা থৈ দিয়া। বৰ ধুনীয়া দেই, একদম তাজা ন? টেঙা দি খাবলৈ মজা হৈছিলে। খাই নেকি ৰাতি টেঙা দি? নাজানো নহয়, এতিয়া খোৱা নাই, কিন্তু এতিয়া দিন হোৱা হ'লেতো একদম ৰাতি খাব, দিনত খাবলৈ ভাল ন? ৰ'দ টেঙা দি খাবলৈ মজা হৈছিলে। হেৰিত খাব লাগিব, ভোলৰ লগত, ভোল চব্জি, পুঠি মাছ দি খাব লাগিব। ভোল আনি থোৱা আছে, তেনেকেও ভাল লাগিব। ধুনু খাবা নাই মাছ? ভোল দেখাই দিয়ক, ভোলকেইটা দেখাই দিয়ক। এইকেইটা একদম ধুনীয়া ধুনীয়া ভোল আনি থৈছে দেই। এইকেইটা ভোল আৰু আজি মাছ দি কেনে খাম দেই। ধুনীয়াকে দেই খাব লাগিব। মায়ে এয়া চাওক জুই জ্বলাই জুই ধৰি আছে। কি বনাই আজি ঠাণ্ডা হৈছে পুৰা দেই, জুই ফুৱাবলৈ জুই ধৰি আছে দেই। কি বনাইছা? চুজি হালোৱা। তোমাক যে অংগনবাড়ীৰ পৰা দিছিলে যে, এইখিনি গাখীৰ গৰম কৰি থৈছে। তুমি খাবা নাই এতিয়া গাখীৰ? চাহ বেকিলে লাগি থৈছে। মাছ বচা হোৱাই নাই। হ'ব আৰু লাষ্ট এটা আছিলে, হৈ গ'ল। এইখিনি কি হয়? এইখিনি পেটু আকৌ বাকলি। এইখিনি আমাৰ এটা দিলে। চুজি হালোৱা। খাইছা ধুনু? জল্দি খোৱা। জল্দি খোৱা, এক্সাম আছে ন কাইলৈ কি আছে জানা নাই নো? কি আছে? পটাপট খোৱা, আছামিজ আছে ন কাইলৈ পঢ়িব লাগে। এয়া মায়ে ভোল কাটি আছে, আমাৰ শাহু মা এজনী। তাৰপিছত এতিয়া লচুন দি ভোলখিনি লচুন দি কিনে ভজা হ'ব ন। লচুন দি ভাজিলে মানে খাবলৈ বেছি ভাল হয়। মানে পিঁয়াজ দি ভাজিলে মানে কিছুমানে পিঁয়াজ দিও ভাজিব পাৰে, খালি যে ভোল হওক জিকা হওক চাবচোন আপোনালোকে, লচুন যদি তেলত দি কিনে ভজা হয় নহয়, লচুন খুন্দি বা থেতালি নহ'লে পেষ্ট বনাই, তেতিয়া মানে খাবলৈ চব্জিখন বেছি সোৱাদ হয় আৰু। এতিয়া মানে আজি ভোল আলু আৰু পুঠি মাছ ফ্ৰাই কৰি কেনে দি কেনে খাম আৰু আজি আমি। মায়ে বনাব ন, মই দেখাম। গেছ শেষ হ'ল মানে আচলতে আমাৰ আজি, সেইকাৰণে মানে জুইকুৰা ধৰিবলগীয়া হ'লে ভিতৰতে এনেকৈ। চৌকাটো নাই পাকঘৰ, যিহেতু ঘৰ ভাঙি আছে আমাৰ, সেইকাৰণে চৌকা মানে নাই পাকঘৰ। এতিয়া ক'ব পাৰি পাকঘৰো ভঙা, সেইকাৰণে এনেকেই মানে জাকি পাতি কেনে আৰু জুইকুৰা পটাপট ধৰা হ'ল। এইকেইটা পুঠি মাছকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি লোৱা হৈছে আৰু ফ্ৰাই কৰি হালধি এইখিনি অকণমান ভাজি ল'বলৈ দিছে ন। লচুনটো অকণমান ৰঙা হোৱাকৈ ভাজি লৈছে আৰু তেতিয়া লচুনৰ গোন্ধটো ধুনীয়াকৈ ওলাব। তাৰপিছত চব্জিখিনি ভোলখিনি দি দিব। জুই পুৰা দমদমালি। আগৰ দিনতো জুইতে বনাইছিলে মানুহে ন, কিন্তু জুইত বনোৱাবিলাকে খাবলৈ ভাল হয়, কাৰণ আমি কিন্তু জুই জ্বলাবলৈ ভয় নকৰোঁ দেই।
মাহঁতৰ আগতে জুইতে বনাই পাৰ কৰিলে ন। আজিকালি গেছ জ্বলাবলৈ পাইছে। আগৰ দিনত জুই জ্বলাইছিলে, এতিয়া বহুত দিনৰ মূৰত গেছ জ্বলাই আজি আকৌ জুইত বনাইছে। কেনেকুৱা এক্সপিৰিয়েঞ্চ? কেনেকুৱা লাগিছে? জুই জ্বলাই ভাল লাগে। সেইটোৱে আৰাম। জুইত চব বস্তু তললৈ আনি গোটাই ল'ব লাগে আৰু বহি বনাই থাক। গেছত হ'লেতো থিয় হৈ কঁকাল বিষাই যায়গৈ থিয় হৈ বনাওঁতে। এইখিনি চব্জি পুৰা ইমান পানী ওলালে ন? নে পানী দিছিলে মায়ে? অঁ, ইমান পানী ওলালে চাগে। ধোঁৱা পুৰা হেৰি হৈছে, ধোঁৱাৰ পৰা দেখাই নাই। ইয়াত এতিয়া পানী কি মাছখিনি এইখিনি অকণমান হেৰি মানে বেছি টাইটকৈ নকৰিলোঁ মই, আমনি লাগিলে। আগৰ দিনৰ মানুহে বনালে মানে বস্তুবিলাক খাই ভাল লাগে। তেওঁলোকৰ আগৰ দিনৰ ষ্টাইলত বনাই যে, তেওঁলোকে জানে যে, সেইকাৰণে মাকে বনাব দিলোঁ। আগৰ দিনৰ মানে কি হ'ল, আগৰ দিনৰ মানে একদম পুৰি মডাৰ্ণে হয়, কিন্তু আধা মডাৰ্ণ আধা পুৰণি তেনেকুৱা হৈ আছে দেই। সেইকাৰণে মানে পুৰণি মায়ে চব্জি বনাই আছে। তাৰপিছত খুৰীদেউ কি কৰিছে? খুৰীজনী আমাৰ এজনী খুৰী দেই, খুৰী ওলাই থাকে। খুৰীজনী ওলাই দিয়ক। কি কৰি আছে? পুৰা একদম হেৰি মাৰি মেলি কি হ'ল এইবোৰ কণী চণী গুচাই কি কৰি আছে? এইবোৰ খোৱা বস্তু বনাই আছো, খুৱাবলৈ এতিয়া হৈ গ'ল নহয় টাইম। এইখিনি চব্জিখিনি ফাইনেলি হৈ গ'ল আৰু ইমান ধুনীয়া গোন্ধাইছে। জহা ফুল চাগে এইখিনি দেই। তাৰপিছত চাওক ইয়াত ধোঁৱা বলি আছে। এনেকৈ গৰমে ভাতৰ লগত খাওক আৰু মজা লাগিব দেই। এইখিনি চব্জিখিনি চাওক ইমান ধুনীয়া লাগিছে। আজি ভিডিঅ'টি ছোৱালীজনীয়ে আৰম্ভ কৰিলে আৰু এতিয়া ভাত খাবলৈ হৈ গ'ল বনাই মেলি। তাৰপিছত এয়া ভাত খাব লৈছোঁ। চাওক এয়া ভাত চাওক হেৰি কি খাইছোঁ। এইখিনি চাটনি হয়, মাছৰে হয়, মান ধনিয়া দিয়া। তাৰপিছতে এয়া মাছ আৰু ভোলৰ জোল বুলি কৈছিলোঁ যে। তাৰপিছতে মাছ ফ্ৰাই, পিঁয়াজ, গোল নেমু আৰু জলকীয়া আৰু ভাত খাওঁ এতিয়া। তুমি খোৱা, জ্বলা আছে আকৌ, খাব পাৰিবা জানো? এতিয়া ভাত খাওঁ আৰু আজি ভিডিঅ'টি ইমানতে সামৰিছোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম বুলি পুনৰ পৰা আশা থাকিল। বাই বাই আৰু সকলোলৈকে গুড নাইট।